কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল, মোৰো ভালে। তো মই আছোঁ আজি শ্বিলঙত। তো শ্বিলঙত আছোঁ মই আপোনালোকক এটা বিশেষ বস্তু দেখুৱাব চেষ্টা কৰিম। তো দেখি পেলাই আপোনালোকে হয়তো কিছুমানে দেখিছে, কিছুমান দেখা নাই। তো মই সেইটো বস্তু আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু লগতে মই সকলোকে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কথা যি হওক নহওক মানে আমাৰ মানে কি ক'ম আৰু এনেকুৱা আৰাম হৈছে, এনেকুৱা সুখ হৈছে না গাড়ীত। অনলাইন নম্বৰ লাগিছে আজি মোটামুটি 7 দিনতো আমি শিলচৰ গৈ নাপাওঁ এই অৱস্থা। মানে য'তে টোপনি লাগে তাতে টোপনি মাৰ, গাড়ী চাইড কৰ আৰু টোপনি মাৰি থাকে এই অৱস্থা। মানে ভাল হৈছে যিয়ে হওক, উৎপাত নাই, দৌৰাদৌৰি নাই। কাৰণ নহ'লে আমাৰ গেছটিং গাড়ীবোৰ উৎপাত কৰি বেছি চলে, সেইটো কাৰণে এক্সিডেণ্ট হয়। সেইটো কাৰণে চিষ্টেমটো IOC ফালৰ পৰা অনলাইন কৰি দিছে। মানে গুৱাহাটীত লোড কৰ, বঙাইগাঁৱত লোড কৰে, তাতে লোড কৰাৰ লগে নম্বৰ লাগি যাব, আপোনালোকৰ কোনো টেনশ্যন নাই। তো আৰামছে আহি থাকক, 1 দিনত আহক 10 দিনত আহক, এই মানে সেইটো আপোনাৰ কথা আৰু মানে কোনো টেনশ্যন নাই, সেইটো মানে উৎপাত কৰিব দৰকাৰ নাই। তো যি হওক ভাল হৈছে। তো লগতে মই আপোনালোকক কৈছিলোঁ বস্তু এটা দেখুৱাম বুলি। মানে বস্তুটো সকলো মানুহে মানে দেখিছে, কিন্তু দেখিও মানে সেইবোৰ বস্তুত মানে মানুহে নজৰ নিদিয়ে বা সেইবোৰ বস্তুত মানে মানুহে ভিত্তি নকৰে। তো বস্তুটো হৈছে দেখুৱাম গাছ, ৰেডি গাছ দেখুৱাই আছোঁ। আপোনালোকে চিন্তা নকৰিব, হাতৰ মুঠিত আছে, হাতৰ মুঠিত। তো দেখুৱাই আছোঁ। এইটো কি বস্তু হয় আপোনালোকে কওক, এইটো কি হয় জানেনে? এইটো কি হয় মানে কি ক'ম আৰু, এইটো আচলতে গাছ কি ক'ম মানে শ্বিলঙত যে আপোনালোকৰ সেই পাইন গছ আছে, পাইন গছৰ ফল হয় এইটো এতিয়া বৰ্তমান কেঁচা আছে, কিন্তু শুকানটো চাই আৰু ভাল লাগে। কিন্তু শুকানটো পোৱা নাই মই, কেঁচাটো পাইছোঁ। কেঁচাটো আপোনালোকক দেখুৱাই দিছোঁ, চাওক ভালকৈ চাওক কিমান ধুনীয়া লাগে চাবলৈ। আৰু শুকানটো হ'লে মানে আৰু এনেকুৱা মস্তি লাগে চাবলৈ। মই মানে এটা জেগাৰ পৰা এটা জেগাত যাই আছোঁ, যদি মই শুকান ফলটো পাওঁ মই আপোনালোকক সেইটো দেখুৱাব চেষ্টা কৰিম। আপোনালোকে চাই থাকিব কেনেকুৱা ধৰণৰ ফল। মই শুকান ফলটো দেখুৱাম বুলি কৈছিলোঁ, কিন্তু শুকানটো আৰু কেঁচাটোৰ মাজত আপোনালোকে অলপো মানে ডিফাৰেঞ্চ বুজি নাপাব মানে এইটো আপোনালোকে ধৰিবই নোৱাৰিব যে সেইটো মানে একেটা গছৰে ফল হয় বুলি। সেইটো গম নাপাব। গাড়ী আহিছে পিছফালেদি, এইফালে চিঞৰি আছে, মানে এইফালে চাকাই দুটা। আমি যাই আছোঁ এতিয়া চাহ খাব তাৰমানে। তো শুই আছিলোঁ, তো শুই উঠি মেলি এতিয়া মানে চাহ খাব যাম, অলপ চাহ খাওঁ। তো তেতিয়া ভাল লাগিব। তো কেঁচা ফল এইটো হ'ল শুকানটো। চাওক শুকানটো আৰু কেঁচাটোৰ মাজত কিমান এটা ফৰক, চাওক কেনেকুৱা চাবলৈ। শুকানটো বেছি ভাল লাগে। শুকানটো আৰু এটা ভাল লাগিব, আৰু এটা কাম কৰিলে এইটো ৰং কৰিব লাগিব। ৰং কৰিলে মানে ভাল লাগিব। এই যেবিলাক আপোনালোকৰ সৰু ডালবিলাক দেখিছে যে, ডালবিলাক যদি মানে বেলেগ ৰং যদি লগাই পেলাই যদি বিন্দাছ মানে এনেকুৱা ভাল জেগাত থৈ দিয়া যায়, মস্তি চিনাৰী লাগিব। চাওক না কিমান ধুনীয়া লাগিছে। কেঁচাতকৈ শুকানটোৱে ভাল লাগিছে। চাওক মই আপোনালোকক অলপ মানে শ্বিলং বাইপাছ মৰ্কেৰিঙৰ অলপ ভিউটো দেখুৱাই দিছোঁ। চাৰিওফালে চাওক মানে ধুনীয়া পৰিৱেশ এটা, ভাল লাগে। আৰু এনেকুৱা আবেলি সময়ত এনেও চাব ভাল হয়, ধুনীয়া হয়। চাওক কেনেকুৱা মানে হেৰিটো কিমান ভাল হৈছে, মানে চাওক না এইফালে একদম মানে কি ক'ম, চাই বহুত ভাল লাগে। কেইদিনমান পিছত আমি গৈ আছোঁ চেৰাপুঞ্জী, শ্বিলং আমি ঘূৰিব যাম। তো আপোনালোকে মানে যদি কি ক'ম আৰু মানে আপোনালোকে নতুন ভিডিঅ' পাব, চিন্তা নাই একদম। কম দিনৰ ভিতৰত পাব শ্বিলং চেৰাপুঞ্জী যি জেগাত যাম, মানে আপোনালোকক সকলোখিনি দেখুৱাব চেষ্টা কৰিম। চাওক এইফালেদি চাৰিওফালে গাড়ী ঘোঁৰা আহি আছে, মানে মস্তি আৰু সেই ভাল লাগে। আৰু আমাৰ গাড়ী ক'ত আছে মই আপোনালোকক সেইটোও দেখুৱাই দিম। মানে দেখিছে চাগে আপোনালোকে পিছফালে ক'ত গাড়ী আছে। তো চাই থাকিব ভিডিঅ'টো। আছিলোঁ যে চাহ খাব যাম বুলি, চাহ নহয় আমাৰ মঞ্জিলে বোলে আমাক বোলে লৈ যাব, কফি খুৱাব। কি কফি খুৱাব এতিয়া গম নাপাওঁ আৰু, গল্ডেন কফি খুৱাব না মিল্ক কফি খুৱাব, কি খুৱাব আৰু। শ্বিলং যাব বোলে 20 টকাকৈ ভাড়া হ'লে শ্বিলং যাব। ইয়াৰ পৰা 20 টকাত শ্বিলঙত লৈ যাব ইয়াত। মানে ই মানে আগতে শ্বিলঙৰ লোকেল ধন আছিল না, ইয়াত ফ্ৰীতে লৈ যাব। ইয়াৰ পৰা কমচে কম 150 টকা ভাড়া লাগিব। যিবিলাক টেক্সি চলে, মানে আমি যিবোৰ গাড়ী প্ৰাইভেট গাড়ী গাঁৱত লৈ ঘূৰোঁ, মাৰুতি চেলেৰি কিবা এইবোৰ গাড়ী ইয়াতে টেক্সি হিচাপত চলে। তো সেইবিলাকত ভাড়াও বেছি। মানে আপুনি মোটামুটি 30 কিলোমিটাৰ 40 কিলোমিটাৰ যাবলগীয়া হ'লে কমচে কম 80-90 টকা ভাড়া লাগে এইফালে। মানে এনেকুৱা চিষ্টেম, মানে আমাৰ তাৰে নিচিনা নহয় যে 100 কিলোমিটাৰ গ'লে 120 কিলোমিটাৰ গ'লে 100 টকা ভাড়া, 80 টকা ভাড়া, এনেকুৱা নহয়। ইয়াতে 30 কিলোমিটাৰতে মোটামুটি আপোনাক 50-60 টকা 70 টকা ভাড়া ভৰিব লাগিব, গম পালে নে নাই? তো যিয়ে হওক আমাৰ মানে শ্বিলং এতিয়া আমি নাযাওঁ, যাম পিছত। আৰু বেছি দিন দেৰি নাই, আৰু আমি যামেই আৰু মানে কেইদিনমান পিছত, মোটামুটি এসপ্তাহ 10 দিনৰ ভিতৰত আমি যাম। এইফালেদি চাওক শ্বিলং যোৱা ৰাস্তা, এইফালেদি শ্বিলং যাম আমি। এইফালেদি যাম নে কোনফালেদি যাম, বৰাপানী দি যাম আৰু দুটাৰ এটা ৰাস্তা দি যাম। আৰু য'ত গাড়ী চাড়ী থোৱা সুবিধা পাম তাতে থ'ম, বিন্দাছ থৈ মেলি গুচি যাম। আমি গাড়ী ৰিজাৰ্ভ কৰি পেলাই দিনটোৰ কাৰণে ঘূৰিব যাম। আৰু ঘূৰিম, কি চাওঁ কি নাচাওঁ মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম, কিন্তু আজি নহয়, নেক্সট ব্লগত। তো লগতে চাওক এইফালে আছে মানে এই আৰু মানে কি ক'ম আপোনালোকক, এইটো হয় এটা কবৰস্থান।
এইটো চাওক কবৰস্থান হয় ভিউটো চাওক মজা ভিউ মজা মানে মজাই আৰু সেই আৰু চাওক এইফালে যিটো ৰাস্তা দেখিছে এইফালেদি শ্বিলং যাব পাৰি প্লাছ বৰাপানী দি যাব পাৰি এইটো মৰ্কেৰিং পইণ্টটো এইফালেদি শ্বিলং যাব পাৰি এতিয়া চাহ কফি খাম বুলি কৈ মাতি লৈ আহিছে আহি পেলাই এইগিলা চাহ আৰু লাড্ডু এইফালে চাওক পূৰা একদম চিঙৰা ঠুচি আছে এইফালে চাওক পূৰা বিন্দাছ খাই আছে মই খোৱা নাই এতিয়াও মই খাম এই লাড্ডু আহি পালোঁ আমি চাহ তাহ খাই এতিয়া আহি পালোঁ আমি গাড়ীৰ ওচৰত এয়া চাওক আমাৰ গাড়ীবিলাক চাওক এয়া গাড়ী এইফালে গাড়ী আছে লগতে সেইফালেও আছে চাওক এয়া চাওক সেইফালেও গাড়ী আছে তাৰপিছত এইফালে যিটো এইফালে এটা চাইডত পাৰ্কিং আছে তাতেও মানে গাড়ী চাড়ী আছে তো আমি এইটো পাৰ্কিঙত ৰাখিছোঁ তাৰমানে ইয়াতে অলপ ছেফটি আছে মানে তেল চেল হাৰোৱাৰ টেনশ্যন নাই আৰু তাতে হ'লে মানে ৰাস্তাৰ ছাইডত পৰি যায় তাৰপিছত মানে আপোনাৰ সেই মানে দিগদাৰী হৈ যায় মানে সেইটো কাৰণে আমি সেইফালে গাড়ী চাড়ী ৰখা নাই তো যিয়ে হওক ভিডিঅ'টো চাই থাকিব চাওক সেইফালে গাড়ীবিলাক দেখা পাইছে অলপ তাতে মোটামুটি 10খন 12খনমান গাড়ী আছে আৰু আমাৰ গাড়ীটো আপোনালোকক দেখুৱাই দিলোঁ আৰু যদি আপোনালোকক কাঁচা চব্জি লাগে তো ইয়াতে আহিব ইয়াতে গুদান চুদান আছে মানে বিলাহী চিলাহী কম ৰেটত পেলাই লৈ যায় ইয়াৰ পৰা কিনি লৈ যায় পেলাই গুৱাহাটী চুৱাহাটীত মানে চাপ্লাই কৰে তো আপোনালোকে যদি আহে মানে ইয়াৰ পৰা বিলাহী চিলাহী পাই যাব কোনো টেনশ্যন নাই পূৰা চাওক টুকুৰি চুকুৰি পূৰা মানে খাচি ঠাচি ৰাখি থৈ দিছে আহিব পেক কৰিব লৈ যাব মানে পইচাটো দিব লাগিব এয়া চাওক গেছ টেংকিবিলাক আহি আছে সেইফালে তো আৰু আমি এইফালে পাৰ্কিঙত এই বিন্দাছ আৰু এইফালে আমাৰ হ'ল মঞ্জিল আৰু মোৰ ভক্সেলখন মাই বসন্তী দিছ ইজ ইয়ৰ বসন্তী